জিলা শিশু সুৰক্ষা সমিতি, শ্ৰম বিভাগ, কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলৰ যৌথ উদ্যোগত ডিফুত শিশু সুৰক্ষা দিৱস পালন, বাটৰ নাট প্ৰদৰ্শনেৰে সজাগতা প্ৰদান। কুলিগাঁৱত কয়লাৰ ৰমৰমীয়া বেহা, বোকাজান আৰক্ষীৰ দ্বাৰা আটক অবৈধ কয়লা ভৰ্তি ট্ৰাক। আগন্তুক 20 মাৰ্চত হ'ব কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ 230তম অধিৱেশন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। জিলা শিশু সুৰক্ষা সমিতি, শ্ৰম বিভাগ, কাৰ্বি ষ্টুডেণ্টছ এণ্ড ইউথ কাউন্সিলৰ লগত সংগতি ৰাখি ডিফু চহৰত এই উদ্দেশ্যে ডিফু বজাৰ আৰু ৰেলৱে ষ্টেচন এলেকাত বাটৰ নাট প্ৰদৰ্শন কৰি শিশু শ্ৰমিকৰ বিৰুদ্ধে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সজাগতা প্ৰদানৰ প্ৰয়াস কৰে। শিশুসকলক শ্ৰমিক হিচাপে নহয়, দেশৰ একোজন ভৱিষ্যত নাগৰিক ভাবি উপযুক্ত বয়সত উপযুক্ত শিক্ষা প্ৰদানতহে গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বাটৰ নাট প্ৰদৰ্শনেৰে এয়া সকলোকে সজাগতা প্ৰদানৰ প্ৰচেষ্টা কৰিছে, কিয়নো এই শিশুৱে ভৱিষ্যতে দেশ তথা সমাজ গঢ়াৰ দায়িত্ব কান্ধ পাতি ল'ব লাগে। গতিকে কণ কণ শিশুসকলক শ্ৰমিক হিচাপে ঘৰ, হোটেল আৰু গেৰেজ আদি বিভিন্ন কামত খটুৱাতকৈ শিশুৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এতিয়াই শিক্ষা আৰ্জনৰ সুবিধা দিব লাগে। বাটৰ নাট প্ৰদৰ্শনত অভিনয় কৰা মেনহানছে মেমৰিয়েল ইংলিছ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী ক্ৰমে আকাশ তামাং, হাৰবামন তেৰণ, জিৰ্জাৰ ৰংফাৰ, মালিনী ৰং পিপি আৰু মিৰ্লিন তেৰাংপি। কণ কণ ল'ৰা ছোৱালীৰ অভিনয় উপস্থিত প্ৰত্যক্ষদৰ্শীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তাক সাইন কৰাই লৈছে তো চাওক, এইটো আৰালি লিখিছে 32 টকা। এইবোৰ কি সাইন কৰাৰ কথা হ'ল নেকি ইয়াৰ? এইটো ফটো নাজানা ৰহি মালিক কিমান বছৰ? 14 বছৰ। 14 বছৰত কাম কৰিব পঠাইছ হা? ক'ত পৰা আনিছ এইটো? হয়, মোৰ ল'ৰা হয়। ল'ৰা হয়? মোৰ ল'ৰা। তোৰ ল'ৰা হয়? 14 বছৰ ল'ৰা কাৰণে কাম কৰিব গৈছ। ই স্কুল পঢ়া টাইম কৰিছ? তিনজনী হা। আচ্ছা, তুমি চিন্তা কৰিছা ল'ৰা ছোৱালী যিমান জন্ম হ'ব সিমান লাভ হ'ব সেই বুলি কৰিছা? হয়। কি কৰিছা ছাৰ? বুজাব নালাগে, থানাত লৈ পুৰা হ'ব সবে বুজাই দিম। আনহাতে শিশু সুৰক্ষা সংস্থাৰ সহকাৰী বিষয়া চাউচেন টাইফে কাৰ্ড নিউজৰ আগত কয় যে দেশৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰি শিশু সুৰক্ষা দিৱসৰ পালনৰ সৈতে সংগতি সমাজৰ পৰা একাংশ অসাধু লোকৰ দ্বাৰা সংঘটিত কৰা শিশু কিনা বেচা কাৰ্যক প্ৰতিৰোধ কৰা, কণ কণ শিশুসকলক শিশু শ্ৰমিক হিচাপে ঘৰ বা বাহিৰৰ কল কাৰখানা, হোটেল আদিৰ ব্যৱহাৰ বন্ধ কৰাৰ বিপক্ষে সজাগতা প্ৰদৰ্শন কৰিয়ে তেওঁলোকে আজি এনে পদক্ষেপ গ্ৰহণ কৰে। CWC সকলে আমাৰ লেবাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট আৰু লগতে আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট KSYC এইকেইটা চবেই মিলিজুলি আমি এণ্টি চাইল্ড লেবাৰৰ এৱাৰনেছ তাৰমানে যাতে তাৰমানে ৰাইজে কোনোদিন নেদেখাটো এনেইতো ষ্ট্ৰীট প্লেটো কৰি আছে, এইটো আমি যাতে তাৰমানে ৰিয়েল ফেক্টটো কৰিম বুলি ওলাই আহিছোঁ। প্ৰত্যেক বছৰে আমি 4 মাৰ্চ তাৰিখে মাৰ্চৰ 4 তাৰিখে আমি চাইল্ড প্ৰটেকশ্যন ডে সমাৰোহ পাতোঁ। সকলো ডিষ্ট্ৰিক্টতে আমি পাতোঁ। সেইকাৰণে এই বছৰো আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত 4 মাৰ্চত পাতিছোঁ, যাৰ জৰিয়তে আমি এইবোৰ সজাগতা মানুহৰ মাজত বিলাব বিচাৰিছোঁ যে চাইল্ড ট্ৰেফিকিং, চাইল্ড লেবাৰ, চাইল্ড এবিউজ এইবোৰৰ ক্ষেত্ৰত মানুহক সজাগ কৰিবৰ কাৰণে আমি এইটো অনুষ্ঠান পাতিছিলোঁ। ইয়াৰে আজি ষ্ট্ৰীট প্লে বা ৰেলৱে ষ্টেচনত যোনটো আপোনালোকে দেখা পালে চাইল্ড ট্ৰেফিকিঙৰ ওপৰত এই সমাৰোহটো, এইটো আমি পাতিছিলোঁ মানুহক জনাবৰ কাৰণে যে এজন মানুহ যদি আপোনালোকৰ সন্তানটো বা শিশুক কাৰোবাৰ বেলেগৰ শিশুক যদি কোনোবা বেলেগ ঠাইলৈ বেচা কিনাৰ কাৰণে লৈ যাই থাকে, তেন্তে এইটো আমাৰ সকলোৰে কৰ্তব্য যে যাই পেলাই সেই শিশুকেইটাক আমি সুৰক্ষা দিওঁ আৰু সেই মানুহজনৰ কবলৰ পৰা লৈ আনোঁ। বোকাজান এলেকাৰ কুলিগাঁৱত অসাধু ব্যৱসায়ীৰ দ্বাৰা অব্যাহত অবৈধ কয়লাৰ ৰমৰমীয়া বেহা। মঙলবাৰে নিশা 11 বজাত বোকাজান আৰক্ষীয়ে কয়লাসহ জব্দ কৰে AS09 AC 0136 নম্বৰৰ এখন 407 ট্ৰাক। ৱফং টেৰাং গাঁৱৰ পথটোৰ মাজেৰে এনেদৰে অবৈধ কয়লা ভৰ্তি ট্ৰাক নিশা পাৰ কৰি থাকে সুদীৰ্ঘ দিনৰ পৰা।
যাৰ ফলত পথটি গধুৰ ওজনৰ ট্ৰাক অহা যোৱা কৰাৰ ফলস্বৰূপে পথৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। তাকে লৈ ক্ষুভিত বফং টেৰাং গাঁৱৰ ৰাইজে পথত কয়লাৰ ট্ৰাকখন আগচি ৰখাই দিয়ে। পিছত বোকাজান আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি অবৈধ কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰি থানালৈ লৈ যায়। কয়লা চোৰাং চক্ৰৰ লোকসকলে ট্ৰাকখন কুলিগাঁও হৈ খটখটিলৈ নিয়াৰ কথা আছিল। উল্লেখ্য অবৈধভাৱে এইদৰে সংগ্ৰহ কৰা কয়লা ট্ৰাকত বুজাই কৰি নি কুলিগাঁৱৰ এইদৰে অবৈধভাৱে সংগ্ৰহ কৰি দমাই থোৱা কয়লাৰ পাহাৰৰ সন্দৰ্ভত বিগত ৪-৫ মাহৰ আগতো বন বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি কাট নিউজত অবৈধ কয়লাৰ সম্ভাৱ্য ৰমৰমীয়া ব্যৱসায়ৰ সংবাদ পৰিৱেশন কৰা হৈছিল। কাৰ হয় বুলি কৈছিলে? মহন্ত। কি কোন মহন্ত? ভাস্কৰ মহন্ত। ক'ত থাকে ই? মাতি দে। কিন্তু জিলা বন বিভাগ তথা পৰিষদীয় বিজেপি চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে একো পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা পৰিলক্ষিত নহল। যাৰ ফলত অসাধু চক্ৰই সাহস পাই এই ধৰণৰ অসাধু কাৰ্য নিশ্চিন্ত মনেৰে এইদৰে সংঘটিত কৰিবলৈ সক্ষম হৈছে। যি কি নহওক এই ঘটনাৰ তথ্য পুনৰবাৰ সংবাদ মাধ্যমলৈ অহাৰ পিছত তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তে লক্ষণীয় হ'ব। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আগন্তুক ২০ মাৰ্চত অনুষ্ঠিত হ'ব কাৰ্বি সাহিত্য শাসিত ২৩তম অধিৱেশন। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেয়ে এই কথা এক পত্ৰযোগে সংবাদ মাধ্যমক জানিব দিয়ে। আগন্তুক ২০ মাৰ্চত অনুষ্ঠিত হ'ব কাৰ্বি সাহিত্য শাসিত ২৩তম অধিৱেশন। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেয়ে এই কথা এক পত্ৰযোগে সংবাদ মাধ্যমক জানিব দিছে। কাৰ্বি পৰিষদৰ অধিৱেশন কক্ষত সিদিনা 10 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ মজিয়াত জিলাখনৰ উন্নয়নৰ সন্দৰ্ভত বিভিন্ন আলোচনা হোৱাৰ সম্ভাৱনা। এইটো অধিৱেশনৰ সৈতে কাৰ্বি পৰিষদত বিজেপি শাসনকালৰ হ'ব দ্বিতীয়টো অধিৱেশন। সদৌ অসম ছাত্ৰ সন্থাৰ হাওৰাঘাট আঞ্চলিকৰ উদ্যোগত আৰু ERC চকু হস্পিটেল নগাঁৱৰ সহযোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট কিৰাত ভৱন প্ৰাংগণত এখনি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। সদৌ অসম ছাত্ৰ সন্থা হাওৰাঘাট আঞ্চলিকৰ উদ্যোগত আৰু ERC চকু হস্পিটেল নগাঁৱৰ সহযোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট কিৰাত ভৱন প্ৰাংগণত এখনি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত প্ৰায় 200 গৰাকী ৰোগীক চিকিৎসা সেৱাৰ লগতে বিনামূলীয়াকৈ দৰৱ প্ৰদান কৰা হয়। আনহাতে 50% ৰেহাই মূল্যত ৰোগীক চশমাও যোগান ধৰা হয়। ইপিনে ৰাইজৰ চাহিদা আৰু সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী শিবিৰ অহা 23 মাৰ্চত অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে সদৰি কৰে। উল্লেখ্য ছাত্ৰ সংগঠনটিৰ এনে পদক্ষেপৰ প্ৰশংসা কৰে স্থানীয় ৰাইজে। তেখেতসকলে যিখনে আমাক সহায় কৰিছে কিন্তু তেখেতসকলক আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ যাতে এই আজি অনুষ্ঠানটোত যাতে হাওৰাঘাট লগতে আমাৰ কাৰ্বি আংলঙৰ যিখিনি মানে চকুৰ ৰোগত আক্ৰান্ত হৈছে তেখেতসকলে যেন সেই ৰোগৰ পৰা মানে ৰেহাই মুক্তি পায় তাৰে কামনা কৰি আজি অনুষ্ঠান মানে আয়োজন কৰা হৈছিলে। এয়াই আৰু আজি বৰ্তমানলৈকে এতিয়া 230 হৈ আছে। আমাৰ ৰেজিষ্টাৰত 230লৈকে গ'ল আৰু বৰ্তমানো নাম পঞ্জীয়ন কৰাই আছে আৰু ইয়াৰ পঞ্জীয়নত আমাৰ কোনো মূল্য মানে কি কোনো পইচা পাতি লোৱা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। চকুৰ আজি শিবিৰটো আয়োজন কৰি হাওৰাঘাটবাসী যে উপকৃত হ'ব তাৰে মই কামনা। হাওৰাঘাট ছাত্ৰ সন্থাই যিটো চকুৰ শিবিৰ অনুষ্ঠানটি উদ্যোগ লৈছে তেখেতসকললৈ ধন্যবাদ আৰু তেখেতসকলে যিটো উদ্যোগত ভাল কাম কৰিছে তেখেতসকললৈ মোৰ আন্তৰিক ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে খুব ভাল লাগিছে। গৌতম চন্দা ৰিপৰ্ট কাট নিউজ।
কাৰ্বি পাহাৰৰ চেণ্ট গ্ৰেভেল বৰ্তমান নিৰ্মীয়মান অৱস্থাত হুজাই লামডিং ৰেলপথ স্কেভেটৰে পাহাৰ খান্দি গাড়ীয়ে কঢ়িয়াইছে কাৰ্বি পাহাৰৰ চেণ্ট গ্ৰেভেল ভাবুকি আনিছে পশ্চিম কাৰ্বি আংলং তথা সমগ্ৰ কাৰ্বি আংলঙলৈ দিনক কৰ ফাঁকি দি ডাম্পাৰে কঢ়িয়াইছে কাৰ্বি পাহাৰৰ চেণ্ট গ্ৰেভেল এইবোৰ দেখি শুনিও আশ্চৰ্যজনকভাৱে নীৰৱ জিলাখনৰ বন বিভাগ তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদ প্ৰতিদিনে 30ৰ পৰা 40 খনকৈ ডাম্পাৰেৰে কঢ়িয়াই লৈ যায় কাৰ্বি পাহাৰৰ চেণ্ট গ্ৰেভেল শেহতীয়াকৈ এই কাৰ্য দেখি স্থানীয় ৰাইজৰ চকু কপালত উঠিছে কাৰণ এই একেটা ডাম্পাৰৰ বাবে 5 cmকৈ বেছি চেণ্ট গ্ৰেভেল নিয়াৰ টিপি চালান আছে যদিও প্ৰতিখন গাড়ীত 3 পৰা 4 cm চেণ্ট গ্ৰেভেল কঢ়িয়াই নিয়ে যাৰ ফলত হুজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ একমাত্ৰ সংযোগী পথটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে সম্প্ৰতি জিয়াটো ভুগিবলগীয়াত পৰিছে স্থানীয় লোকসকল আনহাতে এই 5 cm ঠাইত ডাম্পাৰবোৰে সদায় 9-10 cm লৈ চেণ্ট গ্ৰেভেল কঢ়িয়ায় অতিৰিক্ত চেণ্ট গ্ৰেভেলখিনিৰ কৰ ফাঁকি দি আহিছে কিন্তু আমি চেণ্ট গ্ৰেভেল বুলি জানো আৰু আনিছোঁ আমি বথৈছ বুলি কয় বৈঠালাংছ ৰোড এতিয়া আমি লৈ যাম এতিয়া হুজাই আপোনাৰ শান্তি ভৱন তার রেলওয়ে ডিপার্টমেন্টের রাস্তা বনাই আছে তাতে আমি রাস্তা ভাল থাকতে 10 cm ক্যাপাসিটি গাড়ি 10 cm টানিছিল কিন্তু মাজৰ পৰা বন্ধ কৰি দিলে 10 cm নালাগে 5 cm টানিব লাগে গতিকে এটা 5 cm হিচাপত আমি আনি আছো কিন্তু 5 cm বেছি আছে কিমান আছে এটো নাজানো কাৰণ সিল নাই না হলো 5 cm হিচাপত আমাক লোড দি আছে এতিয়া বৰ্তমান হে আজি স্থানীয় ৰাইজে টুমপ্ৰিং গেটত প্ৰায় 10খন ডাম্পাৰৰ ৰখাই গাড়ী কেখন নিৰীক্ষণ কৰে গাড়ী কেখন প্ৰতিখনতে 8 পৰা 9 cm চেণ্ট গ্ৰেভেল আছে কমপ্লেইন মানে আমি প্ৰথম আজি নৱেম্বৰৰ পৰা তেওঁলোকে চেণ্ট গ্ৰেভেল টানি আছে তা আমি বস্তু লিগেলে গৈ আছে গতিকে ৰাইজে কামখাৰ ইমান দিয়া নাই সব নিজৰ কামত ব্যস্ত কিন্তু আমি অলপ তদন্ত লৈ গম পাইছো আৰু যেন ইয়াত মানে ইলিগেল অলপ কাম হৈ আছে এক নম্বৰ ইলিগেল মানে প্ৰথম হলটো তেওঁলোকে চালানটো আমি চালো চালানত 5 cm লিখা আছে কিন্তু তেওঁলোকে 5 cm লাগে পাৰ ডাম্পাৰত কিন্তু এতিয়া আমি ৰাইজে জুখিমাখি চালো 7.5 cm কোনবাত 8 cm কৈ মাল লৈ গৈ আছে এক নম্বৰ হেতুত আমাৰ ক্ষতি হৈ আছে এক নম্বৰ আমাৰ কাউন্সিলে যোনটো ৰেভিনিউ হ'ব লাগে তেওঁলোকে 5 cm ৰ জায়গাত 8 cm 8.5 cm ৰ বেছি 2.5 cm 3 cm কৈ বেছি লৈ গৈছে আমাৰ কাউন্সিলে ৰেভিনিউ পাবলৈ কিন্তু পোৱা নাই আৰু ডাঙৰকৈ বিয়ত ক্ষতি হৈছে আমাৰ যোনটো ৰাস্তা কিন্তু গাড়ী কেখনৰ টিপি চালান আছে মাথোন 5 cm এতিয়া কথা হল এই ডাম্পাৰ বিলাকৰ এনে দৌৰাত্মৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে জিলাখনৰ বন বিভাগ তথা কাৰ্বি পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে বৈঠালাংছৰ পৰা জাসন ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে ডিফু লামডিং পথত আজি সন্ধিয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা AS02 G6686 নম্বৰৰ এখন তীব্ৰবেগী মাৰুতি ছুইফটে পূৰ্বৰে পৰা পথৰ দাঁতিত ৰৈ থকা AS01 AH4499 নম্বৰৰ এখন নীলা ৰঙৰ এল্টো বাহন আৰু এখন ৰয়েল এনফিল্ড বাইক এখনক পিছফালৰ পৰা খুন্দিয়াই দিলে ফলত এল্টো আৰু বাইকখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ডিফু লামডিং পথত আজি সন্ধিয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা AS02 G6686 নম্বৰৰ এখন তীব্ৰবেগী মাৰুতি ছুইফটে পূৰ্বৰে পৰা পথৰ দাঁতিত ৰৈ থকা AS01 AH4499 নম্বৰৰ এখন নীলা ৰঙৰ এল্টো বাহন আৰু এখন ৰয়েল এনফিল্ড বাইক এখনক পিছফালৰ পৰা খুন্দিয়াই দিয়ে ফলত এল্টো বাহন আৰু বাইকখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আনহাতে
কম বয়সীয়া 4 যুৱকে উঠি অহা মাৰুতি ছুইফ্টখনো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয় চালকৰ আসনত থকা যুৱকৰ লগতে তিনিও আৰোহীক দৈৱক্ৰমে বিশেষ একো হানি বিঘিনি ঘটা নাই যদিও এই বাতৰি লিখা পৰলৈকে টাউন আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অৰুণ লেখথেৰ ৰিপৰ্ট কাৰ্ড নিউজ ডিফুত পুনৰ ভুৱা উগ্ৰপন্থী কেপিএলটিৰ নাম লৈ ডিফুৰ এজন ব্যৱসায়িক ধন দাবী কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক হয় 2 ধৃত ডিফুত পুনৰ ভুৱা উগ্ৰপন্থী কেপিএলটিৰ নাম লৈ ডিফুৰ এজন ব্যৱসায়িক ধন দাবী কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক 2 ধৃত যুৱক দুজন ক্ৰমে ডিফু ৰংকিমিৰ নিবাসী প্ৰয়াত জেমছন ক্ৰৰ পুত্ৰ এন্থনী ক্ৰ উৰ্ফে থেয়াং নিহাং আৰু আনজন ৰংচিংবাৰৰ নিবাসী ৰমেন তেৰাঙৰ পুত্ৰ কেন সিং তেৰাং ভুৱা উগ্ৰপন্থী দুজনৰ পৰা গুলীসহ এটা পিস্তল আৰক্ষীয়ে জব্দ কৰা বুলি আৰক্ষীয়ে জানিব দিছে ডিফুৰ একমাত্ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান পলিটেকনিকত পলি সপ্তাহ বুধবাৰে উলহ মালহেৰে সম্পন্ন হয় ডিফু পলিটেকনিক ছাত্ৰ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত 2018 বৰ্ষৰ পলি সপ্তাহত যোৱা শনিবাৰে 10 মাৰ্চৰ পৰা আৰম্ভ কৰা হয় আন বছৰৰ দৰে এইবাৰো ডিফু পলিটেকনিকত উলহ মালহেৰে পলিটেকনিক ছাত্ৰ ইউনিয়নৰ দ্বাৰা পলি সপ্তাহ 14 মাৰ্চত সম্পন্ন হয় যোৱা 10 মাৰ্চৰ পৰা 14 মাৰ্চলৈ অনুষ্ঠিত পলি সপ্তাহত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় আজি অন্তিম দিনা অনুষ্ঠিত সভাত পলিটেকনিকৰ অধ্যক্ষ দীপেন বৰা পূব কাৰ্বি আংলঙৰ বিজেপি সাধাৰণ সম্পাদক হাৰলংবি ইংটিকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰিত শিল্পী খনসি ইম তেৰাং ৰূপধন তেৰণ হে বেবী কলম্বাছ মিৰালিন টকবিপি প্ৰমুখ্যে গায়ক গায়িকাসকলে যোগদান কৰি অনুষ্ঠান পৰিৱেশন কৰে উল্লেখ্য 4দিনীয়া কাৰ্যসূচীৰ অন্তিম দিনৰ সভাত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হোৱা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ